হেৰি এতিয়া পিছে কি কৰিম বুলি ভাবিছে? কোনটো কি কৰা কথা কলি অ? এই ল'ৰাৰ কথা কৈছো আকৌ। ল'ৰা আকৌ কি হ'ল? ইমান দিনৰ মূৰত সি ঘৰলৈ আহিছে, ভালকে সুস্থ হওক। তাৰ নামত ভাওনা এখন নামঘৰত দি ৰাইজৰ ওচৰত আশীৰ্বাদ ল'ম। হেৰি এই আমি ভবাটো হয় জানো? কি উল্টা কথা আৰম্ভ কৰিছ? নিজেই দেখোন কৈছিলো সেইটো আমাৰ কণ্টি বুলি। এই চকু দুটা একেই, চেলাউৰিও একেই, এই হাতৰ তিলটোও আছে। আৰু কি লাগেও? ডাক্তৰী পৰীক্ষা কৰিলেও সেইটো কণ্টি বুলিয়ে প্ৰমাণ হ'ব। চাবি তেনেকুৱা হলে আৰু একো নালাগে মোক। তেনেকুৱাই হ'ব। আমাৰ জুনুকা মনটো আৰু ভগৱানে কোনোদিন নাভাঙে। ইমান বছৰেতো তাই কণ্টিদা আহিব আহিব বুলিয়ে বাট চাই থাকিলে। এতিয়া তাই অপেক্ষাৰ অন্ত পৰিল। দেখিছনে নাই এই মাহত তাই কিমান ফূৰ্তি। ঘৰৰ ভিতৰৰ পৰা নোলোৱা ছোৱালীজনী এতিয়া নাচি বাগিয়ে ঘূৰি ফুৰিছে। বাবা, অ বাবা। কি হলে কাটো খাই আহিছ যে? দাদাই মোৰ গালত হাত দি চুই চাইছে। চাওঁ কি মাতিছে নেকিও? নাই মাতা। মই যে তাক গাটো তিতা কাপোৰে মচি দিছিলো, তেতিয়াই সি মোৰ গালত হাত দি চুইছে। অ বাবা, সি মোক চিনি পাইছে ন? কিয় নাপাব? তই তাৰ তেজৰ ভনী। অ বাবা, কবিৰাজ কৰ্তাক মাতি আনো নেকি? কেলে? হাত দাঙিব পৰা হৈছে যেতিয়া, এতিয়া দৰৱ দিলে মানুহটোও থিয় হ'ব পাৰিব। নালাগে, সি খোৱা বোৱা কৰিব পাৰিলে নিজে উঠিব পাৰিব। তোৰ ককাইৰ ওচৰত থাকে। হ'ব। ওলালি দুইজনীলৈকে ভাল চুলে দুটা লবি, ঠাণ্ডাও পৰিছে অলপ। তোমালেও ল'ম, তোমাৰটো পুৰণি হৈছে। মিলিবকে যাম, টকা 1000হে পালো। মিলাম দিয়া, কমত হলে লৈ আনিম। এই মোলে আনাতকে মাৰলৈকে আনিবি, মনটোও ভাল হ'ব। হ'ব। মোৰ মন ভাল লগোৱাৰ কাৰো প্ৰয়োজন নাই। মা, খংটো এৰাচোন। তইতো মোৰ লগত কথাই নাপাতি। SSI ল'ৰাটো ধৰিলে নে নাই? ধৰিলে নধৰিলেও তই আৰু গৌৰীক বেয়াকে একো নকবি। মোৰ গৰজ পৰিছে, নামাতোৱে। য'ত যেনেকৈ মৰে মৰি থাকো। আমাক ঠগিছেতো তাই। সন্দেহত বহুত ঘৰ ভাঙি শেষ হৈছে মা। আমাৰ ঘৰ ভাঙিবলৈ কি ডাল আছে? তোক আৰু একো নকওঁ, খালি এটা কথা লক্ষ্য ৰাখিবি যে মনৰ ঘৃণাবোৰ ইমান বেছিকে নেদুকুৱাবি, পিছত গৈ নিজে লাজ পাবলগীয়া হোৱাকে। ছাৰৰ কথাখিনি শুনাৰ পিছত মোৰ নিজৰে লাজ লাগিছে। তাই আমাক নিজৰ মাক দেউতাক বুলি ভাবে আৰু মই কি কৰিলো? এই তোৰ চুৱেটাৰটো বেয়া হোৱা নাই জানো? মোৰ গাত লোৱা কাপোৰ আছে, কি আনে বেলেগলৈ আনিবলৈ দিয়ক। মাৰৰ মনটো সলনি হবলৈ বেছি বৰ নালাগিব। এবাৰ ছাৰে ল'ৰাটোক পাম, তাৰ পিছত জুনুমৰ মেকুৰী ওলাই পৰিব। ব'ল, তুমি আকৌ কলৈ যোৱা? তোক অলপমান আগবঢ়াই দি থোৱা। আহ, পানী এগিলাচ আনোতে ইমান সময় লাগে নে তোৰ? মানুহ মৰি যাব। দিছো ৰ'ব। লওক। এই নাপিত এটা ঘৰলৈকে মাতিব নেকি? নাপিত কিয়? চুলিবোৰ কাটিব লাগিছিল নহয় তাৰ, বেছি দীঘল হৈছে। সি যদি কিবা কাৰণত ৰাখিছে। বেলেগ কি কাৰণতনো ৰাখিব? কত বছৰ আমাৰ পৰা আঁতৰি আছিল, আমাক পোৱা আশা কৰিয়ে ৰাখিছিল চাগৈ। হয় দে, ইমান বছৰ যে ল'ৰাটোক নেদেখাকে থাকিলো। সি নোহোৱা সময়ত তাৰ বয়স কিমান আছিল? আই, পাহৰিলেই নে? 6 বছৰ। আশাটো এৰিয়ে দিছিলো। মই কিন্তু আশা এৰা নাছিলো। প্ৰতিদিনাই ভগৱানৰ আগত তাৰ নামত মই চাকি জ্বলাইছিলো, আৰু তাৰ ফল ভগৱানে মোক দিলে। ভাওনাখনৰ কথা ৰাইজৰ লগত আলোচনা কৰোঁ নেকি? কৰক, কিন্তু খৰচ বহুত হ'ব নেকি? খৰচৰ কথা কিয় চিন্তা কৰিছ? আজি ৰাতিৰ পৰা ঘাটত নামিম, মাছ পৰিবই। এই ঠাণ্ডাখনত আপোনাৰ কষ্টহে হ'ব। জুই
জুই জ্বলাই ল'ম নহয়, শাল কাঠৰ খৰি একেবাৰে কপ কপাই থাকিব। বাবা, মই বজাৰলৈ যাওঁ। বজাৰলৈ কিয়? তয়ো যে মানুহ আৰু দেই। অ' মাই, কৈ দেচোন। কিয়? ককাই ক'লে কাপোৰ কিনিবলৈ যাম বুলি কোৱা নাছিলে? পাহৰিলো নহয়। ব'ল মই তোক চাৰিআলিত থৈ আহিম। নালাগে দে, এইখিনিহে, মই পাৰিম। এইখিনি নহয় অ', চাৰিআলিলৈ 7 কিলোমিটাৰমান হ'ব। যাচোন যা, মোৰ চোলাটো লৈ আহ। আনিছো। পিছে কি আনিবি? দাদালে ইনাৰ এটা, ট্ৰেক পেণ্ট এটা আৰু পাৰো যদি চুৱেটাৰ এটা আনি। 1000 টকাৰে হ'ব? হ'ব দে, বেছি দামী নানো নহয়। আৰু লাগিব। মোৰ গাড়ীৰ তলতে পইচা আছে, টকা 500 লৈ যাগে। মিলিলেহেঁতেন অ' বাবা। মিলিলে ঘূৰাই আনিবি। হ'ব দে। চুৱেটাৰ কিনিবলৈ ভুটীয়া বজাৰলৈ যাব পাৰ। হ'ব দে, যাম। হে প্ৰভু, এতিয়ালৈকে যি কৰিছা ভালেই কৰিছা, ভাল কৰিয়ে ৰাখিবা। তুমিনো কিয় আহিব লাগে? মই অকলে আহিব পাৰোতো। বেবেজীয়াৰ পৰা অকলে যাবি বাৰু, কিন্তু আহোঁতে মই আকৌ তোক বেবেজীয়াৰ পৰা লৈ আহিম। কিয়? ভয় কৰা হৈছা ন? প্ৰতিটো বস্তু লৈয়ে ভয় লগা হৈছে মোৰ। ক'ব নোৱাৰাকে ভুলবোৰ হৈ আছে যে। মোৰে বুজি পাইছে তোক ন? পাইছে। মাথো তোমালোকে সন্দেহ কৰাটোলৈ দুখ কৰিছে। ৰাতিটো কান্দিছে বৌয়ে। ভুল অকল সৰুৱেই নকৰে, ডাঙৰেও কৰে। ক্ষমা কৰি দিবলৈ কবি। তেনেকৈ ক'লে বৌয়ে আৰু দুখ পাব। মাথো তুমি মাক বুজাবা, মায়ে যাতে আৰু উল্টা পুল্টা নকয় বৌ। বুজাম দে, ব'ল এতিয়া। মই অকলেই পাৰিলোহেঁতেন বাবা। পাৰিবি বুলি জানো, তথাপিও ভয় কৰ ন? ভয় লাগেও। ইমান বছৰৰ মূৰত ককায়ে ঘূৰাই পাইছো আৰু হেৰুৱাব নিবিচাৰো। হ'ব দে, মন বেয়া কৰি থাকিব নালাগে। তোলৈনো কিবা এটা আনিম নেকি? নালাগে, পইচা বাচিলে তোলে কিবা এটা ল'বি। মোৰ চব আছে। দাদালৈকে জিন্স এটা ল'ম। আজিকালি ওলাইছে যে ফটা ফটা, তেনেকুৱা। দুখীয়া বুলি ক'ব নেকি? তই একোৱে বুজি নাপাও। আজিকালি ফটা ফটা পিন্ধিলেহে ধনী হয় নেকি? যি ল'বি, ব'ল। ব'ল ব'ল। এবাৰ মাথো কোৱা হ'ব ৰাখলিলা। এইটো লওক। মই টাউন পালো। ভুটীয়া মাৰ্কেটলৈ আহিছো। নেহেৰু বালিৰ ওচৰত যে আছে। আপুনি ফ্ৰী হৈ তালৈকে আহিব। ঠিক আছে, কল কৰিব। ৰাখিছো। দাদা, চুৱেটাৰ দেখাবচোন। দাদাৰ বাবে লাগে। চাইজটো নাজানো নহয়, কিন্তু হৃষ্টপুষ্ট। ওখটো 5 ফুট 8 ইঞ্চিমান হ'ব। গা ৰং বগা। কি হ'ল আপোনাৰ? নাই, একো নাই। কান্দিছে কিয়? তুমি দাদালৈ চুৱেটাৰ কিনা দেখি মোৰো দাদালৈ মনত পৰিছে। মোৰ দাদাও তোমাৰ দাদাৰ দৰে আছিলে। 5 ফুট 8 ইঞ্চিমান ওখ, হৃষ্টপুষ্ট। আছিলে মানে? মই ভুটীয়া মাৰ্কেটৰ অপজিটৰ ৰেষ্টুৰেণ্টখনৰ ফ্ৰণ্টতে আছোঁ। কিমান দেৰি লাগিব? ইয়ালৈকে আহা। কেতিয়াবা আহিবা আমাৰ ঘৰত। হ'ব দিয়া, যাম। বাই বাই বাই। বলক। ঘৰত বহুত সমস্যা, সেইকাৰণে আপোনাক তেনেকে মাক আনিব নালাগে বুলি ক'লো। আকৌ কি হ'ল? বৌৰ বদনাম ওলাইছে।
কি বদনাম? বৌবোৰ তেনেকুৱা হয় জানো? নহয়, বৌয়ে দাদাক খুব ভাল পাইছিল। দাদাক কেতিয়াও ঠগিব নোৱাৰে বৌয়ে। আচ্ছা, ল'ৰাটো কোন? পুলিচে ল'ৰাটোক বিচাৰি আছে। ল'ৰাটোক ধৰিব পাৰিলে সঁচা মিছা সকলো উলিয়াব পাৰিব বুলি কৈছে ASI ছাৰে। তোমাক কৈছে? আকৌ সন্দেহ? তেনেকৈ কিয় ভাবিছা? কথাটোহে কৈছো। দেউতাক কৈছে। দেউতায়ো লাহে লাহে বুজি পাইছে। সেইকাৰণে বৌৰ মনটো ভাল লগাবলৈ মোক চুৱেটাৰ কিনি নিবলৈ দিছে বুলিও মই বুজি পাইছো। কিন্তু মায়েহে আকৰি হৈ লাগি আছে। মই গৈ মাক বুজাম নেকি? দেউতাই যদি খং কৰে? কৰক খং। প্ৰেমত সৰুৰে ঘৰৰ পৰা খং সহ্য কৰিব পৰাটো অমৃতপুৰী চিনেমাৰ দিনৰ পৰাই চলি আহিছে। পাগলটো। বোমাদি কৰি জীৱ যত ৰাম ৰাম ৰাম। হেৰি, ইয়াতে কোমল চাউল আৰু বুট দিছো, আপুনি খাই ল'ব। পেটে মাতিলে খাম দে। এই আইনো দেখোন আহি নেপালেহিয়ে। পাবহিও, চাৰিআলিৰ পৰা টমটম নাপালে খোজকাঢ়ি আহিব। হেৰি কৰিবি অ, ৰাতিলে পাৰিলে নৰসিংহ জোল অকণ তাক খোৱাবি, তেতিয়াহে শক্তি পাব। হ'ব দিয়ক, আপুনি এতিয়া যাওক। এই পালেহিয়ে দেখোন। বাবা, মাছলৈ যাওঁ। পুৱাৰহে আহিম। কাপোৰ কিনিলি? কিনিলো। দাদালে চুৱেটাৰ এটা, ট্ৰেক পেণ্ট এটা আৰু ইনাৰ এটা ললো। ভাল কৰিলি। বাবা, মই ভুটীয়া মাৰ্কেটত বজাৰ কৰি থাকোতে ছোৱালী এজনী লগ পালো নহয়। দাদালৈ চুৱেটাৰ কিনা দেখি তাই খুব কান্দিলে। তাই আকৌ কিয় কান্দিছে? ককায়েকলৈ মনত পৰিছে বোলে। ককায়েক ঢুকাল। ঈশ্বৰে তেনেকুৱা দুখ আৰু কাকো নিদিয়ক। নবৌয়েকলে বুলি চুৱেটাৰ কিনি আছিল। আকৌ ককায়েকটো বোলে আমাৰ দাদাৰ দৰে ওখ পাখ আছিল। মই আমাৰ ঘৰৰ এড্ৰেছটো দি আহিছো, কেতিয়াবা আহিব বোলে। ছোৱালীজনী টাউনৰ নে? নহয়, বেবেজিয়াৰ ফালে। গাঁওখনৰ নাম কিবা এটা কৈছিল, মই পাহৰিলো। বাৰু হ'ব দে, মই দাদাক কাপোৰযোৰ পিন্ধাই চাওঁগৈ। তাই ফূৰ্তিটো দেখিছ? মুখ নালাগিলেই হয় আৰু। নালাগে দে। হেৰি নহয়, মই আকৌ মাছ কাটাত বাহিৰে বাহিৰে দিহে ঘৰলৈ আহিম। তই ঘৰখন এপাক চাবি। হ'ব দিয়ক। মই আহোঁ। এবাৰ মাথো কোৱা হ'ব ৰাখলীলা ৰাখলীলা। বাহিৰত কি কৰি আছ তই? তাইক টাউনলৈ কিয় পঠাব লাগে অকলে এই আবেলিখন? কিয়? কি হ'ল? কি হ'ল? এতিয়ালৈকে আহিয়ে পোৱা নাই দেখোন। কি? এতিয়ালৈ আহি পোৱাহি নাই। ফোন এটা কৰ নেকি? ফোন ক'ৰ পৰা কৰিম? এটা আপোনাৰ হাতত, ইটো তাইৰ হাতত। কৰি ফোনটো কি হ'ল? তাই ফোন নুচুলেহে পাইছে। শান্তনাও, কিয় তেনেকে ক তই? বুজোৱা নাছিলো নে মই তোক? হ'ব, আপুনি বুজোৱাখিনি মই সকলো বুজি পালো। মোক আৰু একো বুজাব নালাগে। এতিয়া যদি তাই কিবা এটা হ'বলৈ হয় নহয়, আপোনাৰ দুখত হ'ব, মোৰ দুখত কিন্তু নহয়। হ'ব, খালি পেকে 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 পেকে। যাচোন যা, পানী এগিলাচ দেখি যা। পানী এগিলাচ খাই তাইক বিচাৰি যাব লাগিব। বল। বেবেজিয়াতে ছাৰক লগ পালো। এন্ধাৰ হোৱা বাবে ছাৰৰ লগতে গুচি আহিলো।
ধুনীয়া লাগিছে তাক। তোলৈকো চুৱেটাৰ এটা লৈ আহিব লাগিছিল। হ'ব দে, মোকচোন তহঁতে দিয়ে আছ। 20 বছৰে তাকহে একো এটা দিব পৰা নাই, এতিয়াৰ পৰা যি দিয় তাকে দিবি। তই কিয় ইমান ভাল আইনো? দাদাৰ বাবে চব কৰিম, তাক অনবৰতে হহুৱাই ৰাখিম। আমাৰ পৰা তাক আঁতৰি যাবলৈ নিদিওঁ আৰু তহঁতেও নিদিবি। নেযায় দে সি কলেকো। মোৰ শপত খাই কচোন। চব কথাতে শপত নেখায়ো আইনো। কিয়? মোহন আছনে? এই নামঘৰীয়াৰ মাত যেন লাগিছে। যাচোন যা আইনো, ফুটবই কিয় আহিছে? কৈছো। বৰ্তা, ৰ'ব, গৈ আছো। এই সময়ত নামঘৰীয়া আকৌ কিয় আহিল? মোৰ খং ববিতাৰ ওপৰত কিয় জাৰিছে খুৰা? আপোনাৰ মাৰিবলৈ মন গৈছে মোক মাৰক। তোমাৰ লগতো মোৰ কোনো কথা নাই। মোৰ কথা আছে। আপুনি যাওক, গৈ যাওক। গ'লোহেঁতেন, কিন্তু তোমাক চৰ মাৰাৰ পিছত মই ইয়াৰ পৰা গুচি যাব নোৱাৰো। কি কৰিবা তুমি? মোৰ লগত তৰ্ক কৰিবা, মাৰপিট কৰিবা? মই ইমান অসভ্য অভদ্ৰ ল'ৰা নহয় খুৰা। আপুনি যাওকগে, যাওক ছাৰ। যাম খুৰী, কিন্তু খুৰাৰ চকুত মই কিয় বেয়া সেইটো জানিব লাগিব। মই তোমাৰ লগত কোনো ধৰণৰ কথা হ'ব নোখোজো। পাতিব লাগিব দেউতা। কাইলৈ পৰহিলৈ ছাৰৰ মাক আমাৰ ঘৰলৈ আহিব, বিয়াৰ কথা পাতিব। তলে তলে বহুত আগবাঢ়িলি। তুমি জেদ কৰিব পাৰিলে ময়ো পাৰিম। তোমাৰহে তেজ। আপুনি দেখোন এখেতক পচন্দ কৰিছিলে। এতিয়া এচাচাই কথাটো কোৱাৰ লগে লগে এখেতক বেয়া পাবলৈ ল'লে কিয়? কিয়তো এওঁ জানে আৰু তহঁতেও জান। কোনো সন্দেহবাদী মানুহে কাকো সুখী কৰি ৰাখিব নোৱাৰে। তেনেকুৱা আৰু কেতিয়াও নহয় দেউতা। আপোনাৰ মা সঁচাকৈয়ে আহিব? ক'লেই আহিব। এই দেখোন ক'লে। এনেই ক'লো দেউতাক। সঁচাকৈয়ে লৈ আহক, যিমান পাৰে সোনকালে আনক।